নমস্কাৰ। ২০২৪ বৰ্ষৰ বৃশ্চিক ৰাশিৰ ৰাশিফলসমূহ দিবলৈ আগবাঢ়িছোঁ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে ২০২৪ বৰ্ষত স্বাচ্ছন্দ্যপূৰ্ণভাৱে জীৱন কটাব পাৰিব। যোৱা বৰ্ষত যি সমস্যাৰ সন্মুখীন হৈছিল, এইবাৰ সেই সমস্যাসমূহ সমাধান হ'ব। নিজেই নিজক গঢ় দিব পাৰিলে সফলতাৰ শীৰ্ষলৈ যাব পাৰিব। আত্মবিশ্বাস কেতিয়াও কমিবলৈ নিদিব। উচ্চবৰ্গৰ কোনো ব্যক্তিৰ পৰা সহায় লাভ কৰিব। ঘৰৰ পৰা কিছু দূৰ স্থানত থাকি যিসকলে চাকৰি কৰি আছে বা নতুন যিকোনো কৰ্মসংস্থাপন লাভ কৰাৰ যোগ দেখা গৈছে এই বৰ্ষটোত। স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল'ব লাগিব। ঋতু উপযোগী খাদ্যহে গ্ৰহণ কৰিব। শিক্ষাৰ্থীসকলে অধ্যয়নত গুৰুত্ব দিব লাগিব। গ্ৰহৰ কিছু অৱস্থানে মন বিচলিত কৰিব পাৰে। গতিকে পঢ়াৰ সমান্তৰালকৈ নিজস্ব প্ৰতিভাসমূহ বিকশিত কৰাৰ প্ৰতিও মনোযোগ দিলে ভাল ফল পাব। অৰ্থনৈতিক দিশত ভাল উপাৰ্জন কৰিব। পাৰিবাৰিক জীৱনত মধ্যম। ধন্যবাদ।